ছাৰ সোমাব পাৰিমনে? আহ গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং তোৰ অহা আজি দেৰি হ'ল যে আজি ইণ্টাৰভিউ পাতিছোঁ সেইটো গম পাওঁ নে নাই তই? সেইটো কাৰণেতো দেৰি হ'ল ছাৰ। ইণ্টাৰভিউটোৰ লগত তোৰ আকৌ কি সম্পৰ্ক আছে? কেনেকৈ দেৰি হ'ব তোৰ ইণ্টাৰভিউ পাতিলে? মানে ছাৰ ইণ্টাৰভিউ ময়ো দিম বুলি ভাবিছিলোঁ, সেই ৰেডি হৈ ওলাই আহোঁতে অকণমান লেট হৈ গ'ল। ঠিক আছে বাৰু, তই ইণ্টাৰভিউ দিবি, তই কি জান কচোন? আপুনি সোধকচোন, চব গম পাই যাব মই কি জানো। আচ্ছা, তই চব জান? অঁ জানো। গণতন্ত্ৰ মানে তই কি বুজি পাৱ কচোন? গণতন্ত্ৰ মানে এটা যন্ত্ৰ, যিটো যন্ত্ৰৰ সহায়ত জনসাধাৰণলৈ বুলি অহা চৰকাৰী ধনবিলাক তন্ত্ৰ-মন্ত্ৰ কৰি নিজৰ পকেটত সুমুৱাই ল'ব পাৰি, তাকেই গণতন্ত্ৰ বোলে। হ'ব আৰু তই নকলেও হ'ব, পাৰিবি তই। বাহিৰত মানুহ আহিছে নহয়? আহিছে ছাৰ, বহুত মানুহ আহিছে। মাতি দে এটা এটাকে। প্ৰথমতে কাক মাতিম এতিয়া? যি প্ৰথমতে আহি পাইছে তাকে মাত। আহক বগামূলা। গুড মৰ্ণিং ছাৰ। হা? কি গুড মৰ্ণিং? গুড নাইট ছাৰ। এই কি গুড নাইট গুড মৰ্ণিং কৈ আছে? ই ভালকৈ ইংৰাজী নাজানে নেকি ছাৰ? তোমাৰ ইংৰাজী জ্ঞান আছে? আছে ছাৰ। আচ্ছা, তুমি ইংৰাজী কি জানা? চব জানো ছাৰ, ভালকৈ জানো। তুমি ভাৱেল জানা? প্ৰিপজিশ্যন ক'ত বহে জানা? জানো। ঠিক আছে, কোৱা তেনেহ'লে। অৰেঞ্জৰ আগত কি বহে? এ। আপেলৰ আগত কি বহে? এন। মন্দিৰৰ আগত কি বহে? ভিখাৰী। হোটেলৰ আগত কি বহে? পাণ দোকানী। ঠিক আছে, মই দুটামান শব্দ কৈ যাম, তুমি তাৰ বিপৰীত শব্দ কৈ যাবা, ঠিক আছে? পাৰিবা নহয়? পাৰিম ছাৰ। ঠিক আছে, কৈ যোৱা তেনেহ'লে। ৰাতিপুৱা, গধূলি, দিন, ৰাতি, ভাল, বেয়া, ননচেন্স, গুড চেঞ্চ, গেট আউট, কামিং, বাহিৰলৈ উলিয়াই দিয়া। ভিতৰলৈ মাতি আনা। এইটো কেনেকৈ ওলাই আহিছে? অলপমান বেলেগ ধৰণৰ প্ৰশ্ন সুধিব লাগিব ইয়াক। তই ঠিকে কৈছ, বেলেগ প্ৰশ্ন সুধিব লাগিব ৰহ। মই দুটামান শব্দ কৈ যাম, তাৰ তুমি বাক্য ৰচনা কৰি ক'বা, ঠিক আছে? ঠিক আছে ছাৰ। খাই পাত ফলা। যি মানুহে খাই উঠি পাতখন ফালি পেলাই তাকে খাই পাত ফলা বোলে। মনে প্ৰাণে। মই তাইক মনে প্ৰাণে ভাল পাইছিলোঁ, কিন্তু হ'লে কি হ'ব, তাই মোক পাত্তাই নিদিয়ে। এই ইয়াৰ লগত নোৱাৰি আৰু বুজিছ, যি সুধিলে দেখোন টপাক টপাক উত্তৰ দিয়ে। হয় পাই, আজিলৈ তেনেহ'লে ইয়াক পঠিয়াই দিওঁ। সেইটোৱে ভাল হ'ব চাগে। ভাইটি, তোমাৰ ইণ্টাৰভিউ শেষ, এতিয়া তুমি গৈ থাকা। কিন্তু ছাৰ আপুনি নক'লে যে মোৰ ইণ্টাৰভিউটো কেনেকুৱা হৈছে? হৈছে, তোমাৰ ইণ্টাৰভিউ ভালে হৈছে দিয়া, এতিয়া গৈ থাকা তুমি। অঁ গৈ থাকা। ৰাইজসকল, আপোনালোকেও চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।